নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল জীৱন জিন্দাবাদলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক এটি জাননী দিব বিচাৰিছোঁ, এটা সূচনা দিব বিচাৰিছোঁ যে অহাকালিলৈ 2025 চনৰ 27 মে' তাৰিখ অহাকালিলৈ শনি জয়ন্তী, শনিৰ মহাজয়ন্তী, শনিদেৱৰ শনি মহাৰাজৰ কাইলৈ জন্ম জয়ন্তী। আৰু যিসকল ব্যক্তি শনি মহাৰাজাৰ কোপত পৰি আছে, যাৰ জীৱনত চাৰে চাতি চলি আছে বা শনিদেৱৰ কোপদৃষ্টিৰ কাৰণে তেওঁলোকৰ বিভিন্ন অলপ লতিগতি বা আলাই আথানি হৈ আছে, তেখেতলোকে কাইলৈ দিনটো বিশেষভাৱে মানিব পাৰিব। আৰু এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কালিলৈ দিনটো অতি তাৎপৰ্যপূৰ্ণ এইবাবেই শনি মহাৰাজাৰ জয়ন্তীৰ লগে লগে কাইলৈ দিনটো হৈছে মঙ্গলবাৰ। আৰু মঙ্গলবাৰ দিনটো আমি সকলোৱে জানো যে বজৰংবলীৰ দিন, বজৰংবলীৰ জন্মদিন। আৰু আমি এইটো আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে যিসকলে বজৰংবলীক মানে তেওঁলোকৰ জীৱনত শনিৰ প্ৰভাৱৰ কুপদৃষ্টি খুব কমকৈ পৰে বা লাঘৱ হয়, প্ৰায় সেই তাৰ পৰা অলপ ৰিলিফ পায়। গতিকে কাইলৈৰ দিনটোত যদি কোনো ব্যক্তিয়ে মানিব বিচাৰে তেতিয়াহ'লে আপোনাৰ হনুমান মন্দিৰত যাব পাৰে। হনুমান মন্দিৰত গৈ তেওঁলোকে শনিদেৱৰ বাবে ভোগ নিৰ্দিষ্ট আপোনাৰ দান অৰ্পণ কৰিব পাৰে আৰু হনুমান চালিচা কাইলৈ পাঠ কৰিব পাৰে। আৰু হনুমানজীৰ কৃপাত শনিৰ প্ৰকোপৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব পাৰে। আৰু কাইলৈ দিনটোত যদি আৰু এটা বিধান আমি যিটো পূৰ্বতে আমি প্ৰায় কওঁ যে শনিদেৱক তুষ্ট কৰিবৰ বাবে আপোনাৰ ঘৰৰ পৰা পশ্চিম দিশত যদি আপোনাৰ আহঁত গছ আছে, আহঁত গছৰ তলত কালিলৈ গধূলি সময়ত চিকিমিকি সময়ত আপোনালোকে এগছি বন্তি জ্বলাব পাৰে। নিয়ম কাৰণৰ সৈতে এই বন্তি গছ খালি সৰিয়হ তেলৰ বন্তি হ'ব। আৰু বন্তি গছত আপোনালোকে তাত অলপমান ক'লা তিল তাত দি দিব লাগে, দি পেলাই সম্পূৰ্ণ শনি ঈশ্বৰক, শনি মহাৰাজক আৰাধনা কৰিব লাগে। তেখেতৰ এটা মন্ত্ৰ আছে, মন্ত্ৰটো হৈছে কি, ওম প্ৰাং প্ৰিং প্ৰং সহ শনিশ্বৰায় নমঃ। ওম প্ৰাং প্ৰিং প্ৰং সহ শনিশ্বৰায় নমঃ। এই মন্ত্ৰটো উচ্চাৰণ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰি তেখেতৰ শনি দেৱতাক সম্পূৰ্ণ সমৰ্পণ কৰিব। আৰু শনি দেৱতাক আপুনি শনি মহাৰাজক আশীৰ্বাদ বিচাৰিব যাতে তেওঁ জীৱনত তেওঁৰ দুখ কষ্টখিনি লাঘৱ কৰি দিয়ে। আৰু তেনেকৈ বন্তি গছ প্ৰজ্বলন কৰি পুনৰ পাছলৈ নোচোৱাকৈ ঘূৰি নোচোৱাকৈ গৃহাভিমুখে গুচি আহিব। এইটো এটা বিধান আছে কাইলৈৰ দিনটোত। আৰু বিশেষত কাইলৈ মঙ্গলবাৰৰ দিনটোত মানে হনুমানজীক শনিদেৱে বচন দি থোৱা আছে যে যদি হনুমানজীক কোনোবাই আৰাধনা কৰে তেতিয়াহ'লে শনিদেৱৰ প্ৰকোপ তাত নপৰে, তেওঁ কুপদৃষ্টি নপৰে বা তেওঁৰ দৃষ্টি তাত নিক্ষেপ নকৰে। এবাৰ শনিদেৱক মুক্তি কৰি আনিছিলে আমাৰ হনুমানজীয়ে, আৰু সেই তেতিয়াই এষাৰ বচন তাক দি থোৱা আছে। আৰু সেইকাৰণে কাইলৈ খুব শুভ দিন, কাইলৈ মঙ্গলবাৰ বিশেষত। সেই মঙ্গলবাৰ দিনটোতেই শনি মহাৰাজাৰ জয়ন্তী পৰিছে। গতিকে এই দিনটোত আপোনালোকে ভালকৈ মানিব। কাইলৈ হনুমান মন্দিৰত গৈ বা ঘৰতে হ'লেও আপোনাৰ হনুমান চালিচা পাঠ কৰিব পাৰে। হনুমান চালিচা পাঠ কৰি পেলাই কোনোবা দুখীয়া দৰিদ্ৰক আপোনালোকে দান দিব পাৰে, শনিদেৱৰ নামত দান দিব লাগে। গতিকে এইখিনি কৰিলে আপোনালোকে অহা কাইলৈ শনিদেৱৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাব। ধন্যবাদ।